बे समाव राजखान्थिनि मोनसे रादाब चिरांनि बिजनी बदलामगुरियाव इउपिपिएल दोलोनि जयनिं हाबाफारि प्रमद बर'नि खुंथाय आरो हाबा मावनायखौ मोजां मोननानै गुबुन गुबुन दोलोनि मददगिरिफोरा इउपिपिएल दोलोआव हाबनायखौ नुनो मोनगासिनो दङ। बेबायदिनो जानो गोनां बिटिसि बिसायख'थियाव 17 नं सुबाइजार बियाबाव इउपिपिएलनि बिजाथिखौ देरहाहोनो दोलै नोगोरै इउपिपिएलआव हाबदों सा 150 सोद्रोमाफोरा। नंगौ, इएम धनन्जय बसुमतारी, बारग' एमएलए कमल सिंह नार्जारी, बिजनी जिल्ला इउपिपिएलनि आफादगिरि फनिन बर' आरो गोबां हान्जानि दैदेनगिरिफोरनि नुजाथिनायाव गुबुन गुबुन हान्जानि खमैबो सा 150 सोद्रोमाफोरा इउपिपिएल दोलोआव हाबदों। बिजनी जिल्ला इउपिपिएलनि गाहाय नेहाथारि हम प्रसाद शर्माया बुंथिनाय बायदिब्ला बिजनी महकुमानि मोनथामबो बियाबाव इउपिपिएल दोलोनि बिजाथिया देरहानाया रोखा। बे समाव बिजनी जिल्ला इउपिपिएलनि गाहाय नेहाथारि हम प्रसाद शर्माया खौरांगिरिफोरनि सिगाङाव मा बाथ्रा बुंथिबावदों आबुङै खोनासंदो। बदलामगुरित আজি जेतु যোগদান কাৰ্যসূচী হল ইয়াত আজি কমেও বিপিএফৰ পৰা 150 জনৰ অধিক বিপিএফ কৰ্মকৰ্তাই আজি ইউপিপিএল দলত যোগদান কৰিছে। এইটো ইউপিপিএলৰ কাৰণে আমি এটা শুভ লক্ষণ বুলি ভাবো। আজি যেনেকৈ এটা ঢেউ উঠিছে যে ইউপিপিএলত যোগদানৰ, এনেকৈ আজি বিজনীত যথেষ্ট সংখ্যক আকৌ ইউপিপিএল দলত যোগদান কৰাৰ কাৰণে মন মেলি আছে। গতিকে আমি ভাবোঁ যে আকৌ আমি জয়নিং প্ৰগ্ৰাম কৰিম। তো ইউপিপিএলে যে এইবাৰ বিটিআৰত চৰকাৰ বনোৱাৰ কাৰণে যিটো তেওঁলোকৰ আমাৰ দলৰ যিটো ঢেউ আমি দেখিবলৈ পাইছোঁ, আজি জনতাই এইটো বুজাইছে যে আজি জনতাই বুজি পাই ইউপিপিএল দলত যোগদান কৰিবলৈ তেওঁলোকে মন মেলিছে। যোৱাবাৰৰ কথাটো আমি ক'ব বিচাৰোঁ যে তেতিয়া আমি যিখিনি চিন্তা চৰ্চা কৰিছিলোঁ, সেইমতে আমি যিখিনি আমাৰ দলৰ কৰ্মকৰ্তা যিখিনি কাম কৰিছিল, সেইমতে আমি ভোট যিখিনি পালোঁ, তাতকৈ এতিয়া যে উৎসাহ বাঢ়িছে, আমাৰ চৰকাৰে যে ভাল কাম কৰিবলৈ আগবাঢ়ি জনতাৰ মাজত যে মনত আজি ইউপিপিএল দলক যে আদৰি লৈছে, সেইবাবে আমি এটা নিশ্চিত যে ইউপিপিএল দলৰ প্ৰতি সকলো জনতাৰ এটা মনোনিৱেশ হোৱাটো আমি দেখিবলৈ পাইছোঁ। এতিয়া আজিৰ তাৰিখত হয়তো আমি চৰকাৰ বনোৱাৰ কাৰণে আমি সক্ষম হ'ম। তো এইটোৱে কথা, এতিয়া আমি বিশেষ ক'ব বিচৰা নাই। আমি বিজনী হিচাপে 3টা সমষ্টিত যে আমি জয় হ'ম এইটো নিশ্চিত।